এয়া দেখিছে এটা শোকাকুল পৰিৱেশ। এই শোকাকুল পৰিৱেশত এই মৰঙীয়াল গাঁৱৰ তেওঁৰ নিজৰ যিখন গাঁও মৰঙীয়াল গাঁও, এই মৰঙীয়াল গাঁৱতে যি মৌচুমী যুৱক সংঘ আছে, মৌচুমী পুথিভঁৰালৰ প্ৰেক্ষাগৃহতে তেওঁলোকৰ গাঁৱৰ ৰাইজ যথেষ্ট অপেক্ষা কৰি আছে। তেওঁৰ মৃতদেহ নৌকছাৰীৰ বিভিন্ন অনুষ্ঠানত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আহি তেওঁৰ নিজৰ গাঁৱলৈ আহি আছে। এই যি আমাৰ ৩১২ নং মৰঙীয়াল প্ৰাথমিক বিদ্যালয়, এই প্ৰাথমিক বিদ্যালয়ৰ সন্মুখতেই ৰাইজ অপেক্ষা কৰি আছে। প্ৰাথমিক বিদ্যালয়ৰ সন্মুখত ইয়াতে এটা প্ৰেক্ষাগৃহ আছে, পুথিভঁৰাল আছে। এই সন্মুখতে মৰঙীয়াল গাঁৱৰ ৰাইজ এটা দুখৰ মুহূৰ্তত এই ইয়াতে বিভিন্নজন ইয়াতে অপেক্ষা কৰি আছে। আমি ইয়াতে আমি লগ পাইছোঁ পঞ্চানন দুৱৰা। আজি আমাৰ নৌকছাৰী এটা বৃহৎ দুখৰ মুহূৰ্ত। এই গাঁৱৰে আপুনি এজন যুৱক, আজি দুখৰ মুহূৰ্তত অকণমান কওকচোন। বিশেষকৈ আমি আমাৰ মৰঙীয়ালৰ লগতে নৌকছাৰী এক উজ্জ্বল নক্ষত্ৰক আমি হেৰুৱাইছোঁ। এনেজন নক্ষত্ৰ শিক্ষাৰ পোহৰ বিলায়, এনেজন নক্ষত্ৰ প্ৰত্যেকটো সামাজিক ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীবোৰক আগুৱাই লৈ যায়। লগতে তেখেত মৰঙীয়াল মৌচুমী সংঘ, যি আমাৰ তিনি সমাজৰ মণিকোট স্বৰূপ মৰঙীয়াল মৌচুমী সংঘৰ সদ্য প্ৰাক্তন সম্পাদক আছিল আৰু তেখেতৰ কাৰ্যকালত বহুতখিনি অৰিহণা যোগাই থৈ গৈছে। ভাওনা, ফুটবল সকলো ক্ষেত্ৰতে তেখেতে অৰিহণা যোগাইছে। গতিকে আজি আমাৰ গাঁৱৰ বাবে আজি এটা কলা দিন, আজি বহুত দুখৰ দিন। গতিকে এই সময়ত হয়তো শব্দ নোলায়, বাক্য নোলায়। পৰৱৰ্তী পৰ্যায়ত আমি তেখেতৰ যি আদৰ্শ, সেই আদৰ্শসমূহ আমি সামাজিক কৰিবলৈ চেষ্টা কৰিম। আমি আদৰ্শক আগুৱাই লৈ যাম। ধন্যবাদ থাকিলে পঞ্চানন দুৱৰা। আছিলে দুখৰ এটা মুহূৰ্ত। ইয়াতে মৰঙীয়াল গাঁৱৰ ৰাইজে, ছাত্ৰ ছাত্ৰী, যুৱক যুৱতী সকলোৱে ইয়াতে অপেক্ষা কৰি আছে। তেওঁৰ মৃতদেহ আহি আছে। খন্তেক পিছতে এই স্থানত যি আমাৰ মৰঙীয়াল মৌচুমী সংঘৰ প্ৰেক্ষাগৃহ, যি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী ৰখি আছে, গাঁৱৰ ৰাইজ ইয়াতে অপেক্ষা কৰি আছে। এটা দুখৰ মুহূৰ্ত মই দেখাই আছোঁ। ফুল লৈ ল'ব লাগিলে। মাধ্যমিক বিদ্যালয়ৰ পৰা আমাৰ লিখাগুৰু আহিছে। আমি তেখেতক মই আমাৰ মাজত মৰঙীয়াল গাঁৱৰ বিশিষ্ট বায়ন দীপক দুৱৰাদেৱ আছে। মই তেখেতকো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ মৰঙীয়ালৰ তিনি সমাজৰ আই মাতৃসকল আছে, মই তেওঁলোকক মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ দেৱাপাৰা চাৰিআলি অঞ্চলৰ আমাৰ আই মাতৃসকল আছে, বিশিষ্ট ব্যক্তিসকল আছে, তেখেত অৰবিন্দ গগৈ অনুগামীসকল আছে। মই তেওঁলোকৰ বাবে অনুষ্ঠানত আমাৰ আজি ইয়াতে নৌকছাৰী, আমাৰ দেৱৰাপাৰা চাৰিআলিতে আমাৰ এজন বিশিষ্ট জ্যেষ্ঠ ব্যক্তি আছে। গতিকে তেওঁৰ নাম হৈছে হেম সন্দিকৈ ডাঙৰীয়া। মই আজি যিটো এটা দুখৰ মুহূৰ্তত তেওঁ আমাক দুআষাৰমান শুনাব বক্তব্য। আমাৰ অতি আদৰৰ মৰঙীয়াল নিবাসী ধৰ্মেশ্বৰ
গগৈদেৱৰ পুত্ৰ আজি তেখেতৰ মৃত্যুত আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ। এজন ভাল গুণী জ্ঞানী শিক্ষিত প্ৰকৃত শিক্ষক আছিল তেখেত। সময়তে আদি কৰি গোটেইখিনি নিয়মানুৱৰ্তিতা তেওঁ বজাই ৰাখি চাকৰি কৰিছিল। শিক্ষকৰ ভিতৰত এজন আমাৰ এইটো হোৱাত অপূৰণীয় ক্ষতি হৈছে। মৰডি সমষ্টিকে আদি কৰি এজন ভাল উদীয়মান যুৱক আমি নকছাৰীবাসীয়ে হেৰুৱালোঁ। অতি আমি মৰ্মান্তিক হৈছোঁ। প্ৰভু ভগৱন্তই এনে এজন ব্যক্তি আত্মা সদ্গতি কামনা কৰাৰ লগতে পুনৰ যেন তেওঁ আমাৰ এই অঞ্চললৈ পুনৰ জন্মগ্ৰহণ কৰি ল'ৰা ছোৱালীক ভাল শিক্ষা প্ৰদান কৰি ঠাইডোখৰ ল'ৰা ছোৱালী উন্নতি কৰাৰ লগতে আমাৰ প্ৰতিজন ব্যক্তিক জ্ঞানৰ পোহৰ দিবৰ বাবে প্ৰভু ভগৱন্তৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ। প্ৰত্যেক ৰাইজে ইয়াত সন্মানৰ কাৰণে আগবাঢ়ি আহিছে আৰু সন্মান শ্ৰদ্ধাঞ্জলি দিবৰ কাৰণে দোকান পোহাৰ বন্ধ কৰি চবেই সহযোগ কৰিছে। গতিকে কোৱা বাকী আপোনালোকে তেখেতৰ আপোনাৰ সদগতি কামনা কৰি আমি ইয়াতে শ্ৰদ্ধাঞ্জলি দিলোঁ। তাকে কৈ ধন্যবাদ থাকিল। এইজন আছিলে অশোক বৰ্মা বাইদেউ। আজি এটা নকছাৰীত এটা মহান এটা দুখ লগা বিষয়। গতিকে আজি এই মুহূৰ্তত আপোনাক সুধিবলগীয়া একো নাই। অকণমান আপোনাৰ আজি মনৰ অনুভৱ দুখ অনুভৱ অকণমান কওকচোন। দুখ মানে একদম কোলাই পাছে নধৰা দুখ। মানে এজন সু শিক্ষকেই নহয়, এজন ভাল মানুহ, উঠি অহা যুৱক আমাৰ মাজৰ পৰা হেৰাই গৈছে। ইমানে সহ্য কৰিব পৰা নাই কথাটো। আমি ক'বলৈ আমাৰ একো ভাষাই নাই আচলতে। এজন শিক্ষক মানে কেনেকুৱা এজন শিক্ষক আছিলে আৰু ব্যক্তিগত বহুত সম্পৰ্ক আছিলে আমাৰ। গতিকে তেওঁ হেৰাই গ'ল আমাৰ মাজৰ পৰা অকালতে। আমি ভবা নাছিলোঁ আচলতে তেওঁ ভাল হৈ ঘূৰি আহিব। আজি যে তেখেতে এনেকৈ আহি আমাৰ মাজৰ পৰা বিদায় ল'ব আমি কেতিয়াও ভবা নাছিলোঁ। তেখেতৰ আত্মাই শান্তি পাওক, ভগৱানৰ ওচৰত সেয়াই প্ৰাৰ্থনা কৰিম। এনেকুৱা এটা মুহূৰ্তত বিশেষ কথা ক'বলৈ ভাষা নাইকিয়া হৈ যায়। প্ৰকৃততে তেওঁ এজন মেধাৱী ছাত্ৰ আছিল, আমি পঢ়াইছিলোঁ আৰু তেওঁ শিক্ষক হিচাপেও যথেষ্ট তেওঁৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰিয় আছিল। আৰু কি ক'ম, বিশেষ ক'বলগা নাই। মানে এই মুহূৰ্তত তেওঁ আত্মাই চিৰশান্তি লাভ কৰক। অঞ্চলৰ বাবে এটি দুখৰ বিষয়। নকছাৰী আমি এক মানে সম্পদ বুলি ক'ব লাগিব। আমাৰ এক বিশিষ্ট শিক্ষক, আমাৰ সম্পদ, আমাৰ অৰবিন্দ গগৈ আমাৰ এই ইহলীলা ত্যাগ কৰি আমাৰ পৰা বিদায় লৈছে। এয়া নকছাৰী অঞ্চলৰ বাবে অত্যন্ত দুখিত আৰু বহুত অপূৰণীয় ক্ষতি বুলি আমি ভাবোঁ। গতিকে তাৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ থাকিল। আমাৰ লগতে আছে সঞ্জীৱ ভৰালীদা। এই ভৰালীদাও অকণমান তেওঁৰ যি আজি দুখৰ মুহূৰ্তত অকণমান আপোনালোকক শুনাব। আজি কি ক'ম আপোনাৰ, আজি দুখৰ নকছাৰীৰ কাৰণে দুখৰ দিন। এজন ভাল কৃতিকক আমি হেৰুৱালোঁ। অৰবিন্দক মই প্ৰায় 10 বছৰমান লগ পাইছিলোঁ আৰু একেলগে প্ৰায় আছিলোঁ। কিন্তু কি ক'ম, আজি তেওঁক হেৰুৱাব লগা হ'ল অকালতে। এজন কৃতি শিক্ষক নকছাৰীয়ে হেৰুৱালে আৰু মোৰ ক'বলৈ বিশেষ নাই এই মুহূৰ্তত। আৰু কি ক'ম, এটা দুখৰ দিন আজি। ধন্যবাদ থাকিল। এটা পৰিৱেশ, এই দুখৰ এক যি পৰিৱেশ যি আমাৰ মৰঙীয়ালৰ অৰবিন্দ গগৈ ঢুকাইছে, এই মুহূৰ্তত আপুনি কি ক'ব? সঁচাকৈ আজি দুখৰ বিষয়ৰ কথা। আমাৰ নকছাৰী শংকৰদেৱ বুলি ক'ব পাৰি, এটা শিক্ষাবিদ, এটা শিক্ষাগুৰু আমাৰ মাজৰ পৰা হেৰাই গৈছে। এইটো নকছাৰী নকছাৰীৰ কাৰণে এটা দুখৰ বিষয়। আমি এইটো শলাগ ল'ব লাগিব। এই আজি আমি তেওঁৰ শ্ৰদ্ধাঞ্জলি আহি আমাৰ ইয়াত পাইছেহি। এই বম্বাইৰ পৰা ট্ৰিটমেণ্ট কৰিবলৈ গৈছিলে। আজি আমি নকছাৰী দেওপাৰ চাৰিআলি আমি যিমান ব্যৱসায় বন্ধুসকলে আজি আমি ইয়াত আমাৰ দেওপাৰ চাৰিআলি মাজমজিয়াত লাচিত পাৰ্কৰ ওচৰতে তেওঁক আমি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ। ইয়াতে লগ পাইছোঁ আমাৰ নকছাৰী আমাৰ যি গাঁও পঞ্চায়ত আছে, গাঁও পঞ্চায়ত আমাৰ বালিজান গাঁও 19 নং বালিজান গাঁও পঞ্চায়তৰ সভানেত্ৰী পাইছোঁ ৰীণা বৰাক বাইদেউ। আজি যি মৰঙীয়ালৰ যি আমাৰ এজন যুৱক আমাৰ মাজৰ পৰা গুচি গ'ল, এটা দুখ লগা বিষয় অৰবিন্দ গগৈ। এই দুখৰ মুহূৰ্তত আপুনি আপোনাৰ ফালৰ পৰা কি ক'ব? আচলতে কি হ'ল, অৰবিন্দ গগৈ এজন আমি যদিও তেখেতক আমি পোৱা নাই,
আমি ৰাইজৰ মুখৰ পৰা শুনামতে তেখেত এজন খুব ভাল ভদ্ৰ আৰু শিক্ষিত ল'ৰা আছিল, শিক্ষিত যুৱক আছিল আৰু তেখেতে এটা দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ পেলাই মৃত্যুমুখত পৰিছে, যাৰ কাৰণে আমি অত্যন্ত দুখ পাইছোঁ আৰু নকছাৰী আমি এটা বৃহৎ সম্পদ হেৰাইছোঁ বুলি মই ভাবিছোঁ। আৰু অৱশেষত আমাৰ ক'ব লগাটো তেনেকৈ নাথাকে, মৃত্যু যিটো সত্য সেইটো সত্যটো স্বীকাৰ কৰিবই লাগিব। খালি ইমানেই ক'ম যে তেখেতৰ আত্মাই আৰু পৰিয়ালবৰ্গই যাতে আত্মাই শান্তি পাওক আৰু পৰিয়ালবৰ্গৰ সুখ শান্তিৰে থাকক, ইমানেই ক'ম। কিন্তু আমি অত্যন্ত দুখ পাইছোঁ তেখেতৰ মৃত্যু। ধন্যবাদ থাকিল। এয়া আমাৰ আছিলে 19 নং বালিজান গাঁও পঞ্চায়তৰ সভানেত্ৰী বাইদেউ। ইয়াতে আছে আমাৰ বিশিষ্ট সমাজকৰ্মী আমাৰ মানিকালী ডাঙৰীয়া। মানিকালী ডাঙৰীয়া, আজি দুখৰ মুহূৰ্তত চমুকৈ অকণমান কওক। বিশেষকৈ শিক্ষক ভাল আছিলে, সকলো শ্ৰেণীৰ মানুহৰ লগত মিলিব পাৰিছিলে আৰু তেখেতে সকলোৰ লগতে ডেকা বুঢ়া সকলোৰ লগতে মিলিব পাৰিছিলে। গতিকে তেখেত মৃত্যুৰ কাৰণে গভীৰ শোক প্ৰকাশ কৰিছোঁ। গতিকে মৃত্যু আৰু কাৰো বাবে বাট চাই ৰৈ নাথাকে। গতিকে পৰিয়ালবৰ্গলৈ ধন্যবাদ জনাইছোঁ, তেখেতৰ আত্মা শান্তিৰ কাৰণে আশীৰ্বাদ। ধন্যবাদ থাকিল। নমস্কাৰ বন্ধুসকল, মই আৰু এজন ব্যক্তি নকছাৰীৰে তেওঁলোকৰ মৰঙিয়াল গাঁৱৰে এজন যুৱক লগ পাইছোঁ, ভাস্কৰজিৎ গগৈ। হয়, ভাস্কৰজিৎ গগৈ। গতিকে তেওঁলোকৰ গাঁৱৰে, তেওঁৰ পৰা আমি আজি দুখৰ মুহূৰ্তত তেওঁৰ যি মনৰ ভাৱ আমি অলপ আপোনালোকক শুনাই আছোঁ। মৰিঙাল গাঁৱৰ বাসিন্দা অৰবিন্দ গগৈ যথেষ্ট মানে এজন উদীয়মান ভাল যুৱক আছিলে মৰিঙালৰ, লগতে নকছাৰী অঞ্চলৰ। তেওঁ মানে ইংৰাজী বিভাগৰ শিক্ষক আছিল নকছাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ। তেওঁৰ আজি এমাহমানৰ আগৰ পৰা এক দুৰাৰোগ্য ৰোগত ভুগি আছিলে। তেওঁৰ মানে যথেষ্ট সমাজকৰ্মী আছিলে, যিহেতু মানে তেওঁৰ মানে এতিয়া আজি মুম্বাই টাটা মেমৰিয়েল হস্পিটেলত তেওঁ চিকিৎসাধীন হৈ আছিল। কিন্তু তেওঁৰ অকাল মৃত্যুক আমি সকলোৱে অতি দুখেৰে আমি সমবেদনা জ্ঞাপন কৰিছোঁ। লগতে নকছাৰী অঞ্চলৰ এটা অমূল্য সম্পদ আমাৰ মাজৰ পৰা হেৰাই গ'ল। তেওঁৰ বিদেশী আত্মাৰ সদ্গতিৰ বাবে আমি সকলোৱে প্ৰাৰ্থনা কৰিছোঁ। নকছাৰী দেৱাপাৰা চাৰিআলি বিশিষ্ট ব্যৱসায়ী লিলু আগৰৱালা। আজি যি আমাৰ অৰবিন্দ গগৈ মৃত্যু এটা নকছাৰীত দুখ লগা বিষয়। গতিকে আপুনি এই দুখ লগা বিষয়ত অকণমান তেওঁ কওকচোন, অনুভৱ কেনেকুৱা আজি আপোনাৰ? মোৰ খবৰটো পাই বৰ দুখ লাগিলে। একে লগৰে আছিলোঁ আৰু একেলগতে ক্লাছমেটে আছিলোঁ। হয়, সেইটো তেওঁ খবৰটো মানে খবৰ লৈয়ে আছিলোঁ মাজে মাজে, কিন্তু হ'লেও মানে সেইদিনা খবৰটো 7:30 খবৰটো বৰ দুখ লাগিলে আৰু। হয়, এতিয়া আমি তেখেতৰ বিদেশী আত্মাৰ প্ৰাৰ্থনাৰ বাহিৰেতো আমাৰ কৰিবলগীয়া একো নাই, নহয়নে? সেইটো হয়, আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ থাকিল। এইজন আমাৰ নকছাৰী দেৱাপাৰা চাৰিআলি বিশিষ্ট ব্যৱসায়ী লিলু আগৰৱালা। তেখেতৰ যি অৰবিন্দ গগৈ মৃত্যুত আমাৰ নকছাৰী সমূহ ৰাইজৰ লগতে এওঁ আমাৰ লিলু আগৰৱালাই দুখ প্ৰকাশ কৰিছে আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে। ধন্যবাদ। আমি এই মাইনা নকছাৰীৰ যি ইউটিউবাৰ, আপুনি এই দুখ লগা মুহূৰ্তত অকণমান তেওঁৰ হৈ কওকচোন। তেওঁ মানে কি আৰু, মইতো তেখেতৰ বিষয়ে ইমান ভালকৈ নাজানো। এতিয়া বৰ্তমান যিখিনি শুনিছোঁ মানে সেইখিনি অলপ খুব দুখ লগা কথা ন। ইমান কম বয়সত এজন ভাল মানুহ গুচি গ'লগৈ। হয়, বেয়া লাগিছে মানে আৰু। যি কি নহওক ভগৱানে আৰু ভাল কৰক মুঠতে। সকলোৰে লগতে তেওঁ আমাৰ যি মাইনা নকছাৰী যি ইউটিউবাৰ, তেখেতেও মানে আমাৰ নকছাৰীবাসীৰ লগতে তেওঁৰ হৈ প্ৰাৰ্থনা জনাইছে যে তেওঁ যাতে আত্মাই সদ্গতি লাভ কৰক। ধন্যবাদ। এয়া অৰবিন্দ গগৈ মৃতদেহ। তেওঁক শেষবাৰৰ বাবে ঘৰত পুষ্পাঞ্জলি আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এতিয়া নিৰ্দিষ্ট ঠাইলৈ অন্ত্যেষ্টিক্ৰিয়া সম্পূৰ্ণভাৱে লৈ যোৱা হ'ব। মৰঙিয়াল গাঁৱত তেওঁ নিজৰ বাসগৃহৰ পৰা এতিয়া
কাপোৰখন লাগিলে হেৰি হৈ থাকিব কাপোৰখন এই গাঠি আঙুলি বান্ধি থোৱা আছে কাঠখিনি টায়াৰটোৰ ওপৰত দি দিলে হ'ল মুখাগ্নি কৰা হ'ব। অৰবিন্দ গগৈৰ মৃতদেহ স্থানতে শেষবাৰৰ বাবে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিবৰ বাবে সাজু হৈছে, প্ৰস্তুত হৈছে। গতিকে প্ৰাৰ্থনা জনাব। আপোনাৰ সাক্ষাততে আজি কাঠ সংস্কাৰৰ কাৰণে আগবাঢ়িছে। ইয়াত হয়তো ভুল তেতিয়া অনেকখিনি অপৰাধ হৈ যাব পাৰে। সমস্ত ভুল তেতিয়া অপৰাধ বাঞ্ছন কৰি নিজ গুণে ক্ষমা কৰিব যেন আমি প্ৰাৰ্থনা জনাইছোঁ। অপৰাধ বিনাশন্ত নাম নাৰায়ণ জানি নাম পখিল হৰণ নানগতি নাহিক মৰণ। অপৰাধ ক্ষমা কৰি তুমি দিয়া খেল হৰি মোক ৰক্ষা কৰিছোন মোক ৰক্ষা কৰিছোন। কৃষ্ণ হৰি তুমি আগবাঢ়ি আহা। ভতিজা ল'ৰাই মুখাগ্নি কৰিছে। অৰবিন্দ গগৈৰ মৃতদেহ শেষ কৃত্য সম্পন্ন কৰা হৈছে। শেষ কৃত্যত তেওঁৰ ভতিজা ল'ৰাই মুখাগ্নি কৰি জল মানিলে হ'ব। ইয়াত মানে লিংগ কুকুৰা লিংগ বেছি দিলে মানে আপোনাৰ 40 লিংগ কুকুৰা ঢেৰ হৈ যায়। আপোনালোকৰ মানে কি সৰুটো তাৰ পৰা গাড়ী চাড়ী লাগি যায়।